হেল্ল' বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, যিসকলে অংকুষ্মিতা গগৈৰ অভিনয় চাই ভাল পায় সেইসকলে হয়তো ভাবি আছে যে অংকুষ্মিতা গগৈ ক'ত আছে, কি কৰি আছে আৰু অভিনয় কৰিবনে, এই সকলোবোৰ কথা হয়তো জানিবলৈ মন। বন্ধু-বান্ধৱীসকল, অংকুষ্মিতা গগৈয়ে শ্বুটিঙৰ কাম আৰম্ভণি কৰিছে, কিন্তু ধাৰাবাহিকৰ শ্বুটিং নে গীতৰ ভিডিঅ'ৰ শ্বুটিং সেই কথাটো এতিয়ালৈকে জনাই দিয়া নাই। যদি আপোনালোকে এনেধৰণৰ ভিডিঅ'ৰ আপডেটবোৰ পাই থাকিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহে আপডেটবোৰ পাই থাকিব। বন্ধু-বান্ধৱীসকল, অংকুষ্মিতা গগৈ আৰু পতি বিমান ৰাজকোঁৱৰে বিয়াৰ পিছত বনোৱা এটা ৰিলছ ভিডিঅ' চাই লওকচোন। ভাল লাগিছে নাই পাতিছে মোৰ অভিমানে পাছে পাছে এহেজাৰ ল'ৰা আছে, তথাপিতো মই তোমাৰ প্ৰেমত পৰি। এইবাৰ চাওকচোন অংকুষ্মিতা গগৈৰ শ্বুটিঙৰ কেইখনমান ভাল লগা ফটো। কলিজাতে ৰাখিছো তোকেনো গহনা, কাঢ়িব নোৱাৰে কোনেও মোৰ কাষৰ পৰা। আজিৰ ভিডিঅ'টো আছিল ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ আমাৰ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবচোন, যাতে আমাৰ চেনেলটো আগবাঢ়ি যোৱাত অকণমান হ'লেও সহায় হয়। আকৌ লগ পাম আন এটি ভিডিঅ'ত। আজিলৈ